ভিতৰত কঁপি উঠে বাক্সাৰ নিকাচি জেল। জেলৰ ভিতৰৰ খবৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত কাৰাবন্দী হৈ আছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। কাৰাবন্দী হৈ আছে শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত। বন্দিত্বৰ জীৱন পাৰ কৰা আটাইকেইগৰাকী অভিযুক্তক লৈ দেওবাৰে সংবাদমেলত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ। অসমবাসীৰ পৰা এটা ধন্যবাদ লাগে মুখ্যমন্ত্ৰীক। তদন্ত প্ৰক্ৰিয়াক লৈ প্ৰায়ে উত্থাপন কৰা বিৰোধী শিবিৰক সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে ক'লে, কোনগৰাকী ডিজিপি আৰু বিশ্ববিদ্যালয়ৰ ভিচিৰ ভাতৃক 3 মাহ পৰ্যন্ত কাৰাবাসত ৰখাৰ নজিৰ আছে। কেইবাটাও উদাহৰণ দাঙি মুখ্যমন্ত্ৰীয়ে ক'লে, এয়া একমাত্ৰ হিমন্ত চৰকাৰৰ বাবে